বন্ধুসকল আপোনালোকক SD ইলেক্ট্ৰটেকত স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এটা নতুন ভিডিঅ' দেখাব বিচাৰিছিলোঁ যে চাৰ্জ যি প্ৰটেকশ্যন ডিভাইচ SPD বুলি কয় ইয়াত দেখিছে আপোনালোকে তিনিটা ফেজত ইয়াত লগোৱা হয় আৰু ইয়াৰ যি ছেকেণ্ডেৰী ছাইডত তিনিটা লুপিং কৰি আপোনাৰ হেৰিত নিউট্ৰেলত আৰ্থত দিয়া হয় আৰু এই নিউট্ৰেলৰ এটা পইণ্ট আছে গোটেইকেইটা লুপিং কৰি আপুনি আৰ্থৰ দ্বাৰা ইয়াক চাৰ্জ প্ৰটেকশ্যনৰ কাৰণে ইউজ কৰা হয় আৰু ইয়াকে ইয়াত ফিটিং কৰা হ'ব আপোনালোক দেখাই আছোঁ চাই তো এই যি আপোনালোকে মোৰ SPD ইনষ্টলেশ্যনৰ ভিডিঅ' চাই আছে আৰু যদি এই ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰিব বন্ধুসকল কেনেকুৱা পাইছে আগলৈ মই আৰু এনেধৰণৰ ভিডিঅ' দি যাম তো SD ইলেক্ট্ৰটেক আপোনালোকে চাই আছে আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ অকণমান স্কিম ডায়েগ্ৰামৰ সহায়ত মই আপোনালোক এনে এক্সাম্পল দেখাম থিয়ৰিলি তো আপোনালোকে চাব আৰু আশা কৰিছোঁ SPD কেনেকৈ ইনষ্টল কৰে আপোনালোকে চাইছে এই ভিডিঅ'ত আৰু SPD কি কামত ব্যৱহৃত হয় তাৰ বিষয়ে অকণমান কৈ দিছোঁ থুলমূলকৈ তো আপোনালোকে চাই যাওক শেষলৈ তো প্ৰথম অৱস্থাত আপোনালোকক SPDৰ যি ইনষ্টলেশ্যন তাৰ ভিডিঅ'খিনিৰ লগতে মই থুলমূলকৈ SPDৰ ফুল ফৰ্মটো ক'ব বিচাৰিছোঁ SPDৰ ফুল ফৰ্মটো হৈছে চাৰ্জ প্ৰটেকশ্যন ডিভাইচ তো এই চাৰ্জ প্ৰটেকশ্যন ডিভাইচ কেনেকৈ ইনষ্টলেশ্যন কৰা হৈছে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাব তো বন্ধুসকল প্ৰথমতে মই চাৰ্জ প্ৰটেকশ্যন ডিভাইচৰ চাৰিটা থাকে এনেকৈ তিনিটা ফেজত তিনিটা থাকে আৰু এটা নিউট্ৰেলত থাকে এনেকুৱা ধৰণৰ থাকে আৰু লগত এটা নিউট্ৰেলৰ কাৰণে থাকিব তো ইয়াত বন্ধুসকল তিনিটা বাছবাৰ থাকিব ধৰি লওক যিকোনো এটা ইনকামাৰ পেনেলৰ বা যিকোনো এটা কেবুলৰ ইনকামাৰ বা যিকোনো এটা বিল্ডিঙৰ ইনকামিং কেবুল যি থাকে বা বাছবাৰ থাকে পেনেলৰ বাছবাৰৰ কথা কৈ আছোঁ মই এনেকুৱা তিনিটা বাছবাৰ থাকিব ধৰি লওক RYB প্লাছ এটা নিউট্ৰেল থাকিব আপোনালোকৰ বুজিবলৈ সহায় হোৱাকৈ মই এই ভিডিঅ'টো বনাইছোঁ যেনেকৈ প্ৰথমে থাকিব RYB আৰু নিউট্ৰেল তো ইয়াত আপোনালোকে
গোটেইকেইটা বাছ বাৰ হয়। এইকেইটা আপোনালোকে দেখিছে বাছ বাৰ হয়, এইকেইটা বাছ হয় বা আপোনালোকে ইয়াক ইনকামিং যিকোনো পাৱাৰৰ আপোনালোকে সেট কৰিব পাৰে, যিকোনো বিল্ডিঙৰ হওক। তো প্ৰথমতে আহিলে আৰৰ পৰা যি কানেকশ্যন থাকিব, ইয়াত আৰৰ পৰা কানেকশ্যন থাকিলে আহি আপোনাৰ ইয়াত সোমালে, ঠিক তেনেকৈ হোৱাইট আহিলে আহি ইয়াত কানেকশ্যন হ'ল। তাৰপিছত বিৰ লগত কানেকশ্যন হ'ল ইয়াত। তো ইয়াত নাট বল্ট বা ক্লেম্পৰ সহায়ত ইয়াত আপোনালোকে কানেক্ট কৰি দিলে আৰু ইয়াত স্ক্ৰুত আপোনালোকে কানেক্ট কৰি দিলে। তাৰপিছত নিউট্ৰেল আহিলে, নিউট্ৰেলটোৰ লগত আপোনালোকে ইয়াত কানেক্ট কৰিলে, কৰি ইয়াত লুপিং কৰিব লাগিব। আৰু এই গোটেইকেইটা ছেকেণ্ডাৰী যি টাৰ্মিনেল থাকিব, এই প্ৰাইমাৰী ইয়াত কানেকশ্যন হৈ গ'ল আৰু ছেকেণ্ডাৰীটো ইয়াত তিনিওটা এনেকৈ লুপিং থাকিব। ইয়াৰ লগত ইয়াক কানেক্ট কৰিলে আৰু ইয়াৰ লগত ইয়াক কানেক্ট কৰিলে, তাৰপিছত ইয়াত কানেক্ট কৰি দিলে। বন্ধুসকল, যিকোনো ইকুইপমেণ্ট বা আপোনাৰ যেনেকুৱা ধৰণৰ পেনেল হ'লেও আৰ্থিঙৰ ব্যৱস্থা থাকিব। তো আৰ্থিঙৰ যি পইণ্টটো থাকিব, ধৰি লওক আৰ ৱাই বি নিউট্ৰেল তিনিটা আহিছে, ইয়াত আৰ্থিঙৰ আপোনাৰ পইণ্টটো আছে বা বাছবাৰ থাকিব। এই বাছবাৰত কানেক্ট কৰিলে ইয়াৰ আৰু এটা স্পিড দেখিছে আপোনালোকে, ইয়াত এই স্পিডৰ পৰা আৰ্থিং বাছবাৰত কানেক্ট কৰিলে। তো এতিয়া ইয়াৰ কামটো কেনেকৈ কৰিব আপোনালোকক দেখাই আছোঁ। এনেধৰণৰ SPD কানেকশ্যন কৰা হয়, ডাইৰেক্টলি বাছবাৰত দিয়া হয়। আৰু ই হ'ল SPD, এইকেইটা SPD হয়। SPD হয়, এই তিনিটা SPD দিছে, চাৰিটা চৰি, এইটো SPD হয়, এইটো হ'ল নিউট্ৰেলৰ SPD। ইয়াত আৰ ৱাই বি আৰু নিউট্ৰেল এই তিনিটা কানেকশ্যন কৰি দিয়া হ'ল। তো ইয়াত যিখিনি আপোনালোকে জানে যে চাৰ্জ কিহক কয়, বিজুলী ঢেৰেকনি বা অভাৰ ভল্টেজো যদি হয় তেতিয়া কি হ'ব, এই চাৰ্জ প্ৰটেকশ্যন যিহেতু ইয়াক দিব লাগিব। আৰু এইখনত এটা পেনেলত কানেক্ট কৰা আছে। আৰু এই SPD কামটো হ'ল, ধৰি লওক কি ইয়াৰ পৰা আপোনাৰ 440 ভল্ট আছে, ধৰি লওক 440তকৈ যদি অভাৰ হয়, যদি ই কেনেবাকৈ 440তকৈ ধৰি লওক 1000 ভল্ট বা ইয়াতকৈ বেছি হৈ যায় বা 600 ভল্টে হ'ল, যদি ইয়াত বিজুলী পোৱাৰ লগে লগে যেতিয়া বিজুলী আহিব, বিজুলী ইয়াত আহিব, তেতিয়া ই আপোনাৰ ভল্টেজটো 440ৰ পৰা 600লৈকে গতি কৰিব বা অভাৰ ভল্টেজ হৈ যাব। তো ইয়াত যি প্ৰটেকশ্যন ডিভাইচ কানেক্ট হৈ আছে আপোনালোকে দেখিছে, এই প্ৰটেকশ্যন ডিভাইচে কি কৰিব, ইয়াত অভাৰ ভল্টেজখিনি ধৰি লওক 440তকৈ অভাৰ হৈ গ'লে 600 ভল্টৰ ইয়াত আপোনাৰ ভিতৰত SPD কি কৰিব, ইয়াত বাকী ভল্টেজখিনি ইয়াত গ্ৰাউণ্ড কৰি দিব। গ্ৰাউণ্ড অৰ্থাৎ ইয়াত দেখিছে কানেক্ট হৈ আছে আৰ্থিঙৰ সহায়ত। আৰু যিকোনো এটা ফেজত যদি হয় বা একেলগত দুটা ফেজতো হয়, বিশেষকৈ যিকোনো এটা ফেজতে হয়, এনেকুৱা হ'লে চাৰ্জ আহিলে প্ৰথম বা বিজুলী ঢেৰেকনি আহিলে প্ৰথম যিকোনো এটা বাছবাৰতে আহিব বা একেলগত দুটাতে আহিব পাৰে কেনেবাকৈ। তো সেই SPD এই ভল্টেজটো ইয়াত আপোনাৰ
ভিতৰত আমি এইটো দেখি নাপাওঁ একচুৱেলি। আৰু ইয়াত যদি কণ্ট্ৰল টাৰ্মিনাল থাকে ইয়াত, আৰু ই যদি কণ্ট্ৰল টাৰ্মিনাল স্কাডা চিষ্টেম বা কিবা কণ্ট্ৰল ডিভাইচৰ লগত কানেক্ট হৈ থাকে বা PC লগত কানেক্ট হৈ থাকে, তেতিয়া আপোনালোকে চাব পাৰিব যদি কানেকশ্যন হৈ থাকে ইয়াত। তো আপোনালোকে এই যি ভল্টেজ অভাৰ ভল্টেজ হোৱা যি ভল্টেজখিনি আছে 440 পৰা আপোনাৰ 600 লৈকে, আৰু এই 600 ইয়াত কি কৰিব, ফ্লাকচুৱেট হৈ ইয়াত গতি কৰিব বা ইয়াত গ্ৰাউণ্ড হৈ যাব, যিহেতু এটা পইণ্ট ই গ্ৰাউণ্ডত থাকিব, আৰু গ্ৰাউণ্ডত থকাৰ কাৰণে ই প্ৰটেকশ্যন দিব। এয়াই ইয়াৰ কাম হয়। মই আপোনালোকক থুলমূলকৈ বুজালোঁ। আপোনালোকে ইয়াৰ বিষয়ে আৰু জানিব বিচাৰিলে আপোনালোকে গৈ গুগলত চাৰ্চ কৰি জানিব পাৰিব। তো বন্ধুসকল, এই আগতে কিছুমান HD ব্যৱহাৰ হয়, কিন্তু এয়া আজিকালি 440 ব্যৱহাৰ হ'ব হৈছে, মই আপোনালোক দেখাইছোঁ ভিডিঅ'ৰ যোগেদি। তো এয়াই আছিল SPD। কেনেকৈ কাম কৰে SPD-য়ে এই ভিডিঅ'ৰ যোগেদি আপোনালোকে চালে। তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে বিচাৰে তেনেহ'লে নিশ্চয়কৈ কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত, আৰু লাইক শ্বেয়াৰ কৰিব বন্ধুসকল। যিসকল আপোনালোকৰ লগৰ বন্ধু বান্ধৱী আছে তেখেতলোকেও জানিব পাৰিব। আৰু এইখিনি কৈ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ বিদায় দিয়ক। জয় আই অসম, ভাৰত মাতা কি জয়।